নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকক পঞ্চম পাঠ কুশল কোঁৱৰ পাঠটোৰ নাম হৈছে কুশল কোঁৱৰ পাঠটোৰ বিষয়ে আলোচনা কৰিম। তোমালোকে প্ৰত্যেকেই কলম, বহী আৰু কিতাপখন উলিয়াই লোৱা। সকলোৱে কিতাপখন উলিয়াই লোৱা, লগতে কলম আৰু বহী উলিয়াই লোৱা। যিবিলাক জটিল শব্দ বা যুক্তাক্ষৰবিলাক মই কৈ যাম, তোমালোকে নোট কৰি যাব লাগিব। আৰু হয়তো কেতিয়াবা শব্দ অৰ্থ লিখা বুলি এই জটিল শব্দকেইটাও আহিব পাৰে। তোমালোকে বহী কলম লৈ সাজু হোৱা। তো আহা আমি পাঠটো আলোচনা কৰিছোঁ। কুশল কোঁৱৰ। সেইটো আছিল 1943 চনৰ 15 জুনৰ পুৱতি নিশা। নিৰ্দিষ্ট এটা দিনৰ কথা কৈছে। সেই দিনটো হৈছে 1943 চনৰ 15 জুনৰ এটা দিন কৈছে আৰু সময় কৈছে পুৱতি নিশা। পুৱতি নিশা মানে ৰাতিপুৱাবৰ সময়, ৰাতি পুৱাও সময়। স্বাধীনতাৰ নবীন উশাহ, নবীন মানে নতুন, উশাহ মানে পুৱাৰ সময় কোনো কথা কৈছে। এই স্বাধীনতা মানে আমাৰ ভাৰতখন স্বাধীন হোৱাৰ কথাটো কৈছে। আমাৰ ভাৰতখন স্বাধীন হোৱাৰ এটা নতুন ৰাতিপুৱা, শ্বহীদৰ তেজৰ বোলেৰে ৰাঙলী কৰিবলৈ যোৰহাট জেলৰ ফাঁচীকাঠত কুশল কোঁৱৰে দুটোপাল কেঁচা তেজৰ বৰঙণি থৈ যোৱাৰ পৰাধীনতাৰ পুৱতি নিশা। সেই নিশাটো হৈছে পৰাধীনতাৰ পুৱতি নিশা আৰু স্বাধীনতাৰ এটা নতুন ৰাতিপুৱা, স্বাধীনতাৰ পাবলৈ কাৰণে সাজু হোৱা এটা নতুন ৰাতিপুৱা। আৰু সেই ৰাতিপুৱাটোতেই কুশল কোঁৱৰে ফাঁচীকাঠত ওলমিবলৈ সাজু হৈছিলে। সাহস দুবিধ, এবিধ ৰংগমঞ্চৰ আৰু আনবিধ কৰ্মক্ষেত্ৰৰ। আমাক সাহস দুবিধ বুলি কৈছে। এবিধ হৈছে ৰংগমঞ্চৰ সাহস বুলি কৈছে আৰু আনবিধ কৰ্মক্ষেত্ৰৰ সাহস। কেথেৰিন মেনছফিল্ড নামে লেখিকা এগৰাকীয়ে এই দুবিধ সাহসক দুটা উপমাৰে বুজাবলৈ যত্ন কৰিছে। কেথেৰিন মেনছফিল্ড নামে এজনী লেখিকা আছিলে। তাই কি কৰিছে, এই দুটা সাহসক, এই দুবিধ সাহসক, ৰংগমঞ্চৰ আৰু কৰ্মক্ষেত্ৰৰ সাহসক দুটা উপমা মানে উদাহৰণ মানে তাৰ লগত জড়িত কৰিছে। ৰংগমঞ্চৰ সাহসক আন এটা নামেৰে পৰিচয় দিছে আৰু কৰ্মক্ষেত্ৰৰ সাহসকো আন এটা নামেৰে পৰিচয় দিছে। সেই তাকে কয় উপমা বুলি। উপমাকেইটা প্ৰাণী জগতৰ। প্ৰথমবিধ সাহস তেওঁ কুকুৰৰ লগত আৰু দ্বিতীয়বিধ মেকুৰীৰ লগত ৰিজাইছে। কি বুলি কৈছে? কেথেৰিন মেনছফিল্ডে উপমা দুবিধক প্ৰাণী জগতৰ প্ৰথমবিধ সাহস তেওঁ কুকুৰৰ লগত আৰু দ্বিতীয়বিধ মেকুৰীৰ লগত ৰিজাইছে। কুকুৰৰ সাহস প্ৰদৰ্শনীমূলক। যিমানে বাধা পায় তাতোকৈ বেছি উগ্ৰ হৈ গৰাকীৰ আগত সি সাহসৰ প্ৰদৰ্শন কৰে। দুবিধ সাহস, এবিধ ৰংগমঞ্চৰ আৰু আনবিধ কৰ্মক্ষেত্ৰ। ৰংগমঞ্চৰ সাহসক কুকুৰৰ লগত তুলনা কৰিছে আৰু কৰ্মক্ষেত্ৰৰ সাহসক মেকুৰীৰ লগত তুলনা কৰিছে। কোনে তুলনা কৰিছে? কেথেৰিন মেনছফিল্ডে। আৰু তাৰে কুকুৰৰ সাহসক কি বুলি কৈছে? প্ৰদৰ্শনীমূলক সাহস বুলি কৈছে। আৰু কুকুৰৰ সাহসক প্ৰদৰ্শনীমূলক কৰিছে আৰু মেকুৰী সাহসক আড়ম্বৰ শূন্য বুলি কৈছে দেই। কুকুৰৰ সাহস প্ৰদৰ্শনীমূলক। যিমানে বাধা পায় তাতোকৈ বেছি উগ্ৰ হৈ গৰাকীৰ আগত সি সাহসৰ প্ৰদৰ্শন কৰে। এৰি দিলে হয়তো সি ততালিকে নেগুৰ পেলাই পলায়। কুকুৰৰ সাহসক কেনেকৈ তুলনা কৰিছে চাই ল'বা। মেকুৰীৰ সাহস কুকুৰৰ লগত নিমিলে বুলি কৈছে। ই আড়ম্বৰ শূন্য, আড়ম্বৰ যোগ শূন্য দুটা শব্দ লগ হৈছে। আড়ম্বৰ মানে মেকুৰীৰ সাহস আড়ম্বৰ শূন্য বুলি কৈছে। আড়ম্বৰ মানে কৈছে, আড়ম্বৰ দুটা শব্দ আছে। আড়ম্বৰ হৈছে যে কোনো এটা কাম আৰম্ভ কৰাৰ আগমুহূৰ্তত ঢোল ডগৰে যি হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি কৰি লয়, সেই পৰিৱেশটোৰ কথা কৈছে। যে কামটো আৰম্ভ কৰাৰ আগতে যি এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি লয় বা সেই কামটো যেন জাকত জিলিকা জকমকাই থকা, ঠিক তেনেকুৱা এটা ফিতাহী পৰিৱেশ এটা সৃষ্টি কৰি লয়। আৰু মেকুৰী
তেনেকুৱা এটা পৰিৱেশ নাই, শূন্য মানে নাই বুলি কৈছে, তেনেকুৱা এটা পৰিৱেশ নাই বুলি কৈছে। মেকুৰীৰ প্ৰদৰ্শনী স্পৃহা নাই, মেকুৰীৰ প্ৰদৰ্শনী স্পৃহা নাই, স্পৃহা মানে হেঁপাহ, প্ৰদৰ্শনী মানে প্ৰদৰ্শন কৰা বা দেখুওৱা, মেকুৰী সেই দেখুওৱাৰ যিটো হেঁপাহ, সেই হেঁপাহটো নাই বুলি কৈছে। চৰম মুহূৰ্তত সেই বুলি চৰম সাহস দেখুৱাব পৰা শক্তি মেকুৰী নোহোৱা নহয়। চৰম মানে শেষ মুহূৰ্তত মেকুৰী শেষ সাহসকণ দেখুৱাব পৰা শক্তি আছে, অৰ্থাৎ নোহোৱা নাই বুলি কৈছে, নোহোৱা নহয়, মেকুৰী সেই সাহসকণ আছে। শেষ মুহূৰ্তত যিকণ সাহস দেখুৱাব লাগে সেই সাহসকণ দেখুৱাব পৰা মেকুৰী আছে। প্ৰাণীজগতৰ ব্যৱহাৰ লক্ষ্য কৰোঁতাসকলে ইয়াৰ প্ৰমাণ পাইছা। তোমালোকে প্ৰাণীজগত মানে আমাৰ ঘৰত যি মেকুৰী, কুকুৰ এইবিলাকতো প্ৰত্যেকৰ ঘৰতে আছে ন, পোহনীয়া জন্তু হিচাপে। তো এইবিলাকে কেতিয়াবা কাজিয়া লাগিলে চাবাচোন, মেকুৰীয়ে মনে মনে গৈ কুকুৰটোক কেতিয়াবা চৰিয়াই থৈ আহেগৈ। ঠিক তেনেকৈ কুকুৰটোৱে কিন্তু অকস্মাত সেই মেকুৰীটো দেখাৰ লগে লগে ভুকাই উঠে। ঠিক তেনেকুৱাকৈ মেকুৰী আৰু কুকুৰৰ যিটো চৰিত্ৰ সেইটো আমি প্ৰত্যেকে ঘৰতে উপলব্ধি কৰিব পাৰোঁ। দ্বিতীয়বিধ সাহস আধ্যাত্মিক সাহস, নীৰৱ সাহস, ইয়াৰ স্তৰ উচ্চ। দ্বিতীয়বিধ মানে কৰ্মক্ষেত্ৰৰ সাহসৰ কথা কৈছে। কৰ্মক্ষেত্ৰৰ সাহসক আড়ম্বৰশূন্য সাহস বুলি কৈছে। আড়ম্বৰশূন্য সাহস মানে যি জাক জমকতা নাই, যাৰ কোলাহল নাই। এনেবিধ সাহসৰ বুকুত ভাৰতৰ অতীত গৌৰৱ লুকাই আছে। আৰু এই কৰ্মক্ষেত্ৰৰ সাহসৰ বুকুতেই ভাৰতৰ অতীত গৌৰৱবিলাক লুকাই আছে। বিপ্লৱী বীৰ কুশল কোঁৱৰৰ সাহস দ্বিতীয় বিধৰ সাহস। কুশল কোঁৱৰৰ সাহসক দ্বিতীয়বিধ সাহসৰ লগত তুলনা কৰিছে। এইবিধ সাহসৰ প্ৰদৰ্শনী স্পৃহা নাই। কুশল কোঁৱৰৰ সাহসৰ প্ৰদৰ্শনী স্পৃহা নাই, আড়ম্বৰ নাই। আড়ম্বৰ মানে যে জাক জমকতা বা ফিতাহী নাই। বক্তৃতা মঞ্চত বাঘৰ দৰে গুজৰিৰ সময়ত ৰণথলীৰ পৰা পিছ হুহুকা বিধৰ সাহস ই নহয়। বক্তৃতা কিছুমান নেতা আছে বা কিছুমান মানুহ আছে যিয়ে মঞ্চত ডাঙৰ ডাঙৰ কথা কৈ বক্তৃতা ৰাখি তেওঁলোকে যুদ্ধৰ সময়ত বা যুদ্ধ ক্ষেত্ৰত, ৰণথলী মানে যুদ্ধৰ ক্ষেত্ৰত যি ঠাইত যুদ্ধ কৰা হয় সেই ঠাইত তেওঁলোকে কিন্তু পিছ পৰি থাকে বা তেওঁলোকে কেতিয়াও আগত নাযায়। ই সাগৰৰ দৰে প্ৰশান্ত, ফ্লগুৰ দৰে অন্তৰ প্ৰবাহী, ব্ৰহ্মপুত্ৰৰ খৰস্ৰোতৰ দৰে তেজী বা আৰু বেগী। কি কৈছে? আড়ম্বৰশূন্য সাহস বা কৰ্মক্ষেত্ৰ সাহস কাৰ লগত আছে? কুশল কোঁৱৰৰ লগত আছে। আৰু সেই কুশল কোঁৱৰৰ সাহসক সাগৰৰ দৰে প্ৰশান্ত বুলি কৈছে, সাগৰৰ দৰে বিস্তীৰ্ণ হৈ আছে। ফল্গুৰ দৰে অন্তৰ প্ৰবাহী, ফল্গুৰ মানে গয়াৰ যিখন এখন গয়াৰ নাম হৈছে কাঁখীৰ গয়া। কাঁখীৰ গয়াত এখন নদী আছে যিখন তলেৰে বৈ আহে, নীৰৱে বৈ থাকে, এই যিকোনো সময়তে বৈ থাকে। তোমালোকে কাঁখীৰ গয়ালৈ কেতিয়াবা গ'লে চাবলৈ পাবা। সেই নদীখনৰ নাম হৈছে ফল্গু নদী। আৰু সেই ফল্গু নদীৰ দৰে অন্তৰ্প্ৰবাহী মানে মনে মনে ভিতৰে ভিতৰে লাহে লাহে প্ৰবাহ হৈ বৈ থাকে। ব্ৰহ্মপুত্ৰৰ খৰস্ৰোতৰ দৰে তেজী আৰু বেগী, ব্ৰহ্মপুত্ৰৰ খৰস্ৰোতৰ দৰে তেজী মানে খুব চোকা, আৰু বেগী মানে খুব সোনকালে যাব পৰা। 1942 চনৰ সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ পিছত আন কালৰ দৰেই এদিন নতুন আলহীৰ বাবে যোৰহাট জেলৰ ডাঙৰ দুৱাৰখন মুকলি হৈছিল। নতুন আলহী শব্দ অৰ্থটো আছে তোমালোকৰ কিতাপত, তো তোমালোকে নতুন আলহী শব্দ অৰ্থটো লিখিব লাগিব। কিমান চনত? 1942 চনৰ সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ পিছত আন কালৰ দৰে এদিন নতুন আলহীৰ বাবে যোৰহাট জেলৰ ডাঙৰ দুৱাৰখন মুকলি হৈছিল। মুক্তি যুঁজৰ বীৰ ৰনোৱা কেইজনমান ভিতৰৰ সোমাই আহিছিল। তাৰ ভিতৰত কুশল কোঁৱৰো আছিল। তেতিয়া যাৰ কালি সন্ধ্যাৰ চাহ সোনকালে নামে। কি হ'ল? কুশল কোঁৱৰৰ ফাঁচী হ'বলগীয়া মূল কাৰণটো আছিলে কুশল কোঁৱৰৰ লগৰে এজন যোদ্ধাৰো বা মুক্তিযুঁজাৰু। 1942 চনত তেওঁৰ নামটো আছিলে, মই ঠিক পাহৰি গৈছোঁ তেওঁৰ নামটো। তেওঁ খুব চতুৰ মানুহ আছিলে। মনে মনে কুশল কোঁৱৰ ফণ্ডত থাকি ব্ৰিটিছসকলৰ লগত তেওঁ কাম কৰিছিলে।
কুশল কোঁৱৰৰ লগত থাকে, কিন্তু সি ব্ৰিটিছসকলৰ হৈহে কাম কৰে। কুশল কোঁৱৰৰ ফৈদৰ যিমানবিলাক কাম হৈ থাকে সেই সকলোবিলাক কাম তেওঁ জনাই থাকে। আৰু সেই সৰু পথাৰৰ ৰেল দুৰ্ঘটনাত তেওঁলোকে গোসাঁই বুলি গোসাঁই এজন আছিলে, সেই গোসাঁইৰ সেনাধ্যক্ষত তেওঁলোকে ৰেল বগোৱালে। কুশল কোঁৱৰ তাৰ লগত কোনো জড়িতই নাছিলে, কিন্তু সেই মানুহজনে কুশল কোঁৱৰক এনেই ফচাই 1942 চনত ব্ৰিটিছৰ ওচৰত তেওঁ জেললৈ দিলে, আৰু জেললৈ গৈ তেওঁক দোষী সাব্যস্ত কৰি ফাঁচীকাঠত ওলমাই মৃত্যুদণ্ড দিয়ে। দৈহিক গঠনৰ ফালৰ পৰা কোঁৱৰৰ জাকত জিলিকিব পৰা লক্ষণ একো নাছিলে। দৈহিক গঠনৰ ফালৰ পৰা কুশল কোঁৱৰৰ একো চকুত লগা বিধৰ চেহেৰা নাছিলে। অসমৰ হেজাৰ হেজাৰ খেতিয়কৰ মাজেৰে কুশল কোঁৱৰ এজন খেতিয়ক, ইয়ে তেওঁৰ চমু পৰিচয়। কোঁৱৰৰ চেহেৰা সাধাৰণ চকুত পৰা বিধৰ নহয়, খুব ওখও নহয়, নাইবা তেনেই চাপৰো নহয়, অতিপাত ক্ষীণো নহয়, নাইবা অতিপাত শকতো নহয়। গাৰ বৰণ উজ্জ্বল, খুব বগাও নহয়, চকু দুটা সৰু অথচ শান্ত, চুলি কোমল আৰু ঘন, দাঢ়খনিকৰ চুলি শুকান আৰু সৰহীয়া। কুশল কোঁৱৰৰ দৈহিক গঠনৰ বৰ্ণনা দিয়া বুলি আহিব পাৰে প্ৰশ্ন, তো এই পেৰেগ্ৰাফটো লিখিব লাগিব। সম্প্ৰদায় বিচৰাটো এটা দুখ, বিশেষকৈ জাতীয় বীৰৰ। তথাপি 1942 চনৰ বীৰ কুশল কোঁৱৰ লাচিতৰ নিচিনা বীৰ, পিয়লি বৰফুকনৰ নিচিনা বিপ্লৱী, জয়মতীৰ নিচিনা সতী, মূলা গাভৰু ভোগেশ্বৰীৰ নিচিনা নায়িকাক যি সম্প্ৰদায়ে জন্ম দিছে, সেই সম্প্ৰদায়ৰে গাঁৱত লুকাই থকা হেমদেম কুশল কোঁৱৰৰ ঘৰলৈ মটৰ নচলে, তাত টেলিগ্ৰাফৰ খুঁটিও নাই। কুশল কোঁৱৰ কোন ঠাইত জন্ম হৈছিলে তোমালোকে লিখিব লাগিব। এইটো মই তোমালোকলৈ প্ৰশ্ন থলোঁ। কুশল কোঁৱৰৰ জন্ম হোৱা ঠাইখনৰ নাম লিখা। মই তোমালোকক নকওঁ, তো তোমালোকে সেইটো প্ৰশ্নত লিখিব লাগিব। কুশল ত্যাগৰ প্ৰতিমূৰ্তি, দেশৰ হকে হাঁহি মুখে মৃত্যুবৰণ কৰা কথা ইতিহাসৰ পাতৰ ৰঙীন সপোন যেন লাগে। কুশলৰ জীৱন ত্যাগেই যে বাস্তৱ সত্যও হ'ব পাৰে তাকেই প্ৰমাণ কৰে। কুশল কোঁৱৰ জন্ম হৈছিলে গোলাঘাট জিলাত, সেই সময়ত শিৱসাগৰৰ অন্তৰ্গত আছিলে গোলাঘাট জিলা। মই উত্তৰটো কৈ দিছোঁ তোমালোকক। কুশল কোঁৱৰ আছিল ত্যাগৰ প্ৰতিমূৰ্তি, দেশৰ হকে হাঁহি মুখে মৃত্যুবৰণ কৰা কথা ইতিহাসৰ পাতৰ ৰঙীন সপোন যেন লাগে। কুশলৰ জীৱন ত্যাগে যে বাস্তৱ সত্য হ'ব পাৰে তাকেই প্ৰমাণ কৰে। কুশল কোঁৱৰ সাধাৰণ মানুহেহে অসাধাৰণ কাম কৰে। পৃথিৱীৰ বুৰঞ্জীয়ে ইয়াৰ প্ৰমাণ চিঞৰি চিঞৰি দিয়ে। জন্মৰ বাবে নহয়, মৃত্যুৰ বাবেহে কুশল অমৰ। কুশল কোঁৱৰ আমাৰ মাজত কিয় সদায় অমৰ হৈ থাকিব? তেওঁ যে গোলাঘাট জিলাত জন্ম হৈছিলে, আৰু সেই গোলাঘাট অঞ্চলত জন্ম হোৱাৰ কাৰণে কুশল কোঁৱৰ আমাৰ মাজত চিৰদিন অমৰ হৈ থকা নাই। তেওঁ কি কাৰণে অমৰ হৈ আছিলে? তেওঁ মৃত্যু হোৱাৰ কাৰণে। কিয় মৃত্যু হৈছিলে? তেওঁ স্বাধীনতা সংগ্ৰামৰ কাৰণে মৃত্যু হৈছিলে, শ্বহীদ হৈছিলে। কুশলৰ শিক্ষা পঢ়াশালী সাধাৰণ শিক্ষা। কুশলৰ বহুত বেছি শিক্ষা নাছিলে, তেওঁৰ শিক্ষা আছিলে মাত্ৰ পঢ়াশালী। তোমালোকতকৈ এতিয়া কমেই হ'ব চাগে, তো তোমালোকে অষ্টম শ্ৰেণীত পঢ়ি আছা, কুশল কোঁৱৰে অষ্টম শ্ৰেণীলৈকে পঢ়া নাছিলে। অৱশ্যে দেশপ্ৰেমৰ শিক্ষাত কুশল সকলোৰে আগশাৰীত। দেশপ্ৰেমৰ শিক্ষাত কুশল সকলোতকৈ আগশাৰীত মানে বহুত বেছি, মানে চবতকৈ আগত, সকলোতকৈ আগত আছিলে। 1942 চনত অসমক কোঁৱৰে জয় তিলক পিন্ধালে। কেৱল বিপ্লৱী বুলিয়েই নহয়, শেষ মুহূৰ্তত যি সাহসেৰে মৃত্যুবৰণ কৰিলে তাৰ বাবেও কুশল অমৰ। ফাঁচীৰ আগতে কোঁৱৰক নিজান ফাটেকত বন্দী কৰি থোৱা হৈছিল। 15 জুনৰ আগদিনা সন্ধ্যাও কুশলৰ মুখত হাঁহি, সেই হাঁহিত স্বৰ্গৰ আভাস বিৰিঙিছিল। কোঁৱৰৰ বাবে ম্ৰিয়মান হোৱা বন্দীশালৰ আনবোৰ বন্দীৰ অন্তৰ্ব্যথা সেই হাঁহিয়ে বহুগুণে লাঘৱ কৰিছিল। কোঁৱৰে পাৰ্থিৱ মায়া মমতাক জয় কৰিছিল, সংসাৰখন অথিৰ বুলি জানিছিল। গীতা আৰু কীৰ্তন কোঁৱৰৰ এৰিব নোৱাৰা বস্তু আছিলে। দেশৰ কাৰণে জীৱন দিবলৈ পাই নিজকে নিজে ভাগ্যৱান বুলি ভাবিছোঁ। গীতা আদি ধৰ্মশাস্ত্ৰ পঢ়ি এই নশ্বৰ দেহৰ মূল্য কিমান যৎ সামান্য বুজিছোঁ। কুশল কোঁৱৰে ধৰ্মশাস্ত্ৰ, গীতা আদি পাঠ কৰিছিলে, আৰু সেই গীতা আৰু ধৰ্মশাস্ত্ৰবিলাকত তেওঁ মানৱ শৰীৰটো বা আমাৰ যি নশ্বৰ দেহা সেয়াৰ একোৰে মূল্য নাই বুলি তেওঁ উপলব্ধি কৰিছিল। কৰ্মফল মতে হ'ব লগাখিনি হ'বই। কৰ্মফল মতে তোমাৰ যি হ'ব লগা আছে সেইখিনি হ'বই। তাৰ কাৰণে মই সদায় সাজু, আৰু সেইকাৰণে কুশল কোঁৱৰে সদায় সাজু আছোঁ বুলি কৈছে। সেইবাবে মনত অলপো চিন্তা নাই। জন্ম হ'লে মৃত্যু আছেই, মৃত্যু হ'লে আকৌ জন্ম হ'বই। কুশল কোঁৱৰে কৈছে
যে তেওঁ মৃত্যুক ভয় নকৰে বা তেওঁ জন্ম হ'লে এদিন মৃত্যু হ'বই লাগিব আৰু মৃত্যু হ'লে আকৌ হয়তো জন্ম হ'ব লাগিবই, সেই কথা তেওঁ স্বীকাৰ কৰিছে। মানুহ কৰ্মৰ দাস, কৰ্মফল মানুহে ভোগ কৰিবই লাগিব। আমি প্ৰত্যেকজন মানুহেই নিজৰ নিজৰ কৰ্মৰ দাস। আমি যদি ভাল কাম কৰোঁ তেতিয়াহ'লে আমাৰ ফল ভাল হ'ব, আমি যদি বেয়া কাম কৰোঁ তেতিয়াহ'লে আমাৰ নিশ্চয় বেয়া ফল অৰ্জন হ'ব। আত্মাত মোৰ অধিকাৰ নাই। আমাৰ যি আত্মা আছে সেই আত্মাত কাৰো, তোমালোকৰো আছে, প্ৰত্যেক মানুহৰে আত্মা আছে আৰু সেই আত্মাৰ প্ৰতি কাৰোৰেই অধিকাৰ নাই। ঈশ্বৰে দিছে আৰু লৈ যাব। সেই আত্মাক ঈশ্বৰে প্ৰদান কৰিছে আৰু ঈশ্বৰে লৈ যাব। নহ'লে ইমানবোৰৰ মাজত ঈশ্বৰে মোক বাছি ল'ব কিয়? ইমান মানুহ, কোটি কোটি মানুহ আছে, সেই মানুহবিলাকৰ মাজত কুশল কোঁৱৰকেই যে অকল মৃত্যু দিব লাগে সেই কথা কেনেকৈ বাছি ল'ব পাৰে বুলি তেওঁ এই সকলোবোৰ কথা, সকলোবোৰ দোষ কাক জাপি দিছে? ভগৱানৰ ওপৰত জাপি দিছে। গীতাৰ স্থিতপজ্ঞ বাণী, স্থিতপজ্ঞ মানে যি সকলোতে নিৰ্বিকাৰ, যাৰ কোনো আকাৰ নাই, বাণী কীৰ্তনৰ বিৰাট ভাগৱত প্ৰেম কোঁৱৰৰ জীৱনৰ ধ্ৰুৱতৰা আছিলে। ফাঁচীকাঠলৈ নিবলৈ অহা চৰকাৰী বিষয়াজনে 15 জুন তাৰিখৰ পুৱতি নিশা এজন আচৰিত মৃত্যু পথিকৰ সন্ধান পাইছিল। ফাঁচীকাঠত সকলো সঁজুলি গোটাই থৈ নিৰ্জান ফাটেকৰ দুৱাৰ মুখত থিয় হৈ কুশল বোলা কৰ্মচাৰীৰ মাত শুনি নিশ্চিন্ত হৈ শুই থকা কোঁৱৰে অকস্মাৎ সাৰ পাই মাথো কৈছিল, মোৰ সময় হ'ল নেকি? মৃত্যুৰ সময়, বীৰৰ দেহ ত্যাগৰ সময়। কুশল কোঁৱৰে যেতিয়া তেওঁক ফাঁচি দিবৰ কাৰণে জেলৰ পৰা আনিবলৈ গৈছিলে, তেতিয়া তেওঁ চিপাহীসকলক কৈছিলে যে মোৰ সময় হ'ল নেকি? আৰু তেওঁ কাৰ সময় কৈছে? সেই কুশল কোঁৱৰৰ সময়, মৃত্যুৰ সময় বুলি কোৱা নাই, তেওঁ বীৰৰ দেহ ত্যাগৰ সময় বুলি কৈছে। পিয়লি বৰফুকনৰ বাহিৰে হাঁহি মুখে এনেদৰে দেশৰ হকে প্ৰাণ ত্যাগ কৰা উদাহৰণ অসম বুৰঞ্জীত আৰু নাই। শেষ মুহূৰ্তত কোঁৱৰে চিঞৰি উঠিছিল, পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে বুলি সাগৰ সেন নিকা আকাশত তেতিয়াও পুৱতি তৰাটো তিৰবিৰাই আছিল। বীৰ কুশল তেওঁৰ কীৰ্তিতকৈও মহৎ। 1942 চনত বুৰঞ্জীৰ আগপাতত কুশলৰ দেশপ্ৰেমৰ কথা জুই আখৰেৰে লিখা থাকিব। কুশল অসমৰ বৈপ্লৱিক শক্তিৰ শ্ৰেষ্ঠ নিদৰ্শন, অসমীয়াৰ আদৰৰ ধন। জয় হিন্দ। তেতিয়া আমি সেই প্ৰথমতে পাই অহা 1942 চনৰ 15 জুনৰ পুৱতি নিশাটো কি আছিলে? যে কুশল কোঁৱৰক সেই দিনটোতে ফাঁচীকাঠত ওলমোৱা হৈছিলে আৰু সেই দিনটোৰ আওতাতেই আমাৰ সকলোবোৰ কথা এই পাঠটোত অন্তৰ্ভুক্ত কৰিছে। আজিলৈ পাঠটো ইমানতে সামৰিছোঁ। তোমালোকে প্ৰশ্নবোৰ কৰিবৰ কাৰণে চেষ্টা কৰিবা আৰু যিবিলাক নোৱাৰা সেইবিলাক মই তোমালোকক কৰি দিম।